ঈশ্বৰৰ নামত কিবা এটা দি যাওক দাদা। 4 দিন ধৰি একোৱে খোৱা নাই। খুচুৰা নাই মোৰ তাত। মোৰ তাত আছেতো দাদা। 50 টকা এটা হ'ব তোৰ তাত? হ'ব দাদা। সেই 50 টকাটো দিয়ে কিবা এটা খাই ল'বচোন বাৰু এতিয়া। দাদা কিবা এটা দি চাওক দাদা। ভগৱানে আপোনাৰ মংগল কৰিব। কেছ নাই মোৰ তাত। ATM কৰি দিয়ক। বাহ, তোৰ পেটিএমো আছে? মোৰহে পেটিএম নাই। নহ'লে গুগল পে' কৰি দিব পাৰিব দাদা। ঐ তুমি আহাই নাই যে এতিয়াও? ৰ'বা যাম, গৈ আছো। চালা GF-ৰ পৰা ভালকৈ ভিক্ষা কৰাৰো শান্তি নাই। কি? তোৰো CF আছে? হে ভগৱান, উঠাই নিয়া মোক, উঠাই নিয়া। এইখন দেশত আৰু কি জীয়াই থাকিম ভগৱান। আমাৰ নিচিনা হেণ্ডচাম ফিজিকেলি ফিট ল'ৰাবোৰে ছিংগল সন্থাৰ প্ৰেচিডেণ্ট হৈ ঘূৰি ফুৰিছো আৰু ভিক্ষাৰীবোৰে GF লৈ ঘূৰি আছে। বাহ দুনিয়া বাহ। নহয় দাদা, মানে আপুনি ভুল বুজিছে। মানে GF-এ মোক ভিক্ষাৰী বনাই দিলে। কি?